হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ ভালে আছে। আৰু মই এতিয়া যাম বাহিৰত, কাৰণ আজি বতৰটো ভাল আছে। আজি মানে আপোনালোকক দেখাম মানে বাহিৰৰ নাজাৰা কিছুমান। আৰু মই মানে চুলিটো ডাঙৰ হৈছে ন, অলপ অলপ মানে সৰু চুলি মোৰ বহুত বেয়া লাগে, ডাঙৰ ডাঙৰ চুলি অলপ ভাল লাগে। বেছি ডাঙৰো নহয় যে ছোৱালীৰ নিচিনা আৰু হৈ যায়, আৰু মানে অলপ মিডিয়াম চাইজৰ, মানে অলপ মানে মিডিয়ামতকৈ অলপ মানে হেৰি, গম পাইছেনে? আৰু গম পাইছে আৰু। তো এতিয়া আৰু বাহিৰত যাই পেলাই ভিডিঅ' চিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে। তো বলক প্ৰথমে পানী খাই লওঁ, পানী খাই লওঁ ৰ'ব। পানী 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 ব্লু হে পানী 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 পানী। আচলতে গাইজ, মই বহুতে পানী খাওঁ, মানে ক'ব নোৱাৰি, বহুতে পানী খাওঁ। পানী মানে স্বাস্থ্যৰ কাৰণে ভাল, বহুত ভাল। ইটো ফিল্টাৰেৰে মানে পানী খাওঁ, ইটো ফিল্টাৰে মানে পানী ফিল্টাৰ মানে মই পিয়ৰ পানী খাওঁ, মানে মই পিয়ৰ পানী খাওঁ, মানে মই এনে লেতেৰা চেতেৰা পানী নাখাওঁ, মানে মই চাফা পানী খাওঁ একেবাৰে। তো আপোনালোকে চাফা পানী খাব আৰু বেছি দিন জীয়াই থাকিব। তো ৰ'ব, মই পেণ্টটো পিন্ধি লওঁ। আচলতে মই বহুত ঘৰতে কথা কৈ আছোঁ, অলপ বাহিৰত যাই কথা ক'ব লাগিব আপোনালোকৰ কাৰণে। তো অলপ পেণ্টটো পিন্ধি পেলাই ভিডিঅ'টো বনোৱা আগলৈ আৰম্ভ কৰোঁ। বলক পেণ্টটো পিন্ধি লওঁ মই। তো এটা মানে বহুত দুখৰ খবৰ, মানে মোৰ নিজৰ দুখৰ খবৰ, মানে মোৰ পেণ্টটো ছিঙি গৈছে, দেখা পালোঁ মানে। এইটো চাওক না, পেণ্টটো ছিঙি গৈছে। এতিয়া কি ক'ম আৰু, ছিঙা পেণ্ট পিন্ধি মানে বাহিৰত যাব লাগিব। হ'ব দে হ'ব আৰু কি কৰিম আৰু, উপায় নাই। দুখীয়া মানুহৰ ছিঙা পেণ্ট পিন্ধিব লাগিব, ফাটা পেণ্ট পিন্ধিব লাগিব, আৰু কি ক'ম আৰু। পেণ্ট পিন্ধা হৈ গ'ল এতিয়া, আৰু বাহিৰত যাওঁ আৰু। চাওক পেণ্টটো পিন্ধিছোঁ। তো আজি হ'ল ফাটা পেণ্ট পিন্ধি মই বাহিৰত যাম। এতিয়া বাহিৰত যাওঁ, আৰু বাহিৰত যাই পেলাই আপোনাক নাজাৰা দেখাম আৰু। বলক। তো আমাৰ ইয়াতে মানে গেট বনাইছে, মানে ইয়াতে ওখ জেগা ন, ইয়াতে অলপ প্ৰব্লেম হৈ যায় মোৰ। তো এতিয়া কেনেকুৱা নামিম, ইয়াতে প্ৰব্লেম হৈ যায়। তো নামো তো ইয়াৰ পৰা নামিলোঁ। এতিয়া ইয়াতে আহিলোঁ। এতিয়া বলক আমি যাওঁ, ভিডিঅ' বনাব যাওঁ, আৰু কিবা কিবি আৰু নাজানো কি ভিডিঅ' হ'ব, মই নিজে নাজানো। বলক। মানে ইয়াতে আহিলে এটা দলং পাৰ হ'ব লাগে, মানে মই আধা দলং পাৰ হৈ গ'লোঁ। তেতিয়াহে মানে মনত পৰিছে যে মই এটা ভিডিঅ' বনাব লাগে। তো আহি গ'লোঁ আমি ৰাস্তাটো মানে ইমান বেয়া না, চাব পাৰে, ইমান বেয়া ৰাস্তা না। অ' মাই গড। তো ৰাস্তাটো বহুত বেয়া, মানে অলপ ৰখি গ'লোঁ মানে সেই হৈ গ'ল, কেমেৰাটো সেই হৈ গ'ল। বলক আমি অলপ আগত যাই পেলাই ভিডিঅ' বনাইছোঁ, ৰাস্তা বহুত বেয়া। তো আমি আহি গ'লোঁ মেইন ৰাস্তাত, আৰু মেইন ৰাস্তা মানে এইটো মেইন ৰাস্তা, বহুত ভাল ৰাস্তা, মানে গম পাইছে চাগে। আৰু এতিয়া আমি যাই আছোঁ খাওকুচি যাই পেলাই আপোনালোকৰ কাৰণে ভিডিঅ' বনাম, মানে কিবা কাৰণত গৈ আছোঁ, মানে বেংকত গৈ আছোঁ। বেংক খোলা আছে নে নাই গম নাপাওঁ। বলক যাওঁ আৰু। নাজাৰাটো চাই ল'ব আপোনালোকে, গাড়ী চাড়ী অলপ কম আছে, ৰাস্তাটো অলপ ভাল আছে, মানে ৰাস্তাটো মানে এই ইটা চিষ্টেমৰ ৰাস্তা বনাই দিছে। আৰু বেংকত গৈ আছোঁ পইচা ডিপ'জিট কৰিবৰ কাৰণে, কাৰণ আগতে মানে মই এটিএমতে মানে হেৰি কৰিছিলোঁ, মানে পইচা ডিপ'জিট কৰিছিলোঁ। ডিপ'জিট কৰাতে মানে কেতিয়াবা মানে ফাঁচি যায় পইচাটো, সেইকাৰণে মোৰ অসুবিধা লাগে, কাৰণ দুখীয়া মানুহ ন। তেতিয়া আৰু কি কৰিম, বেংকত যাই পেলাই জমা কৰিম, কাৰণ পইচা পাতি কম আছে। বলক যাওঁ আৰু। বলক। কিন্তু এইটো ৰাস্তা চাই আছে, মানে আজিৰ পৰা 2 বছৰমান আগতে বা 1 বছৰমান আগতে এইটো ৰাস্তা একেবাৰে বেয়া আছিল, মানে 1 বছৰ আগতে ধৰবা গ'লে এইটো মানে পূৰা গাড্ডা আছিলে, ৰাস্তাই নাছিল এইটোত, মানে মাটিৰ ৰাস্তা বুলি কয় ন, বৰষুণ দিলে বানপানী হৈ গৈছিলে। কাৰণ আজিকালি বহুত মানে ডেভেলপ হৈছে, মানে ৰাস্তা ঘাট চব ডেভেলপ হৈ আছে, আৰু গম পাইছেনে? এটা কথা ক'ব পাহৰি গৈছিলোঁচোন, মানে মই কৈছিলোঁ যে চাইকেল চলাই ভিডিঅ' নবনাওঁ, কিন্তু আজি বনাব লগা হৈ গ'ল, আৰু কি কৰিম, উপায় নাই আৰু। বলক চাইকেল চলাই ভিডিঅ' বনাওঁ, আৰু কিমান বনাব পাৰোঁ। বলক। এই চাইকেলটো হ'ল মোৰ জান, মোৰ গাৰ্লফ্ৰেণ্ড, মোৰ চব। তো পালোৱে, আৰু অলপ আছে সেই গাড়ীটোৰ ওচৰতে। তো বলক, চাইকেলটো মানে ইয়াতে তালা মাৰি থৈ পেলাই যাই আছোঁ। বলক। তো কি বা হ'ব, ফাটা পেণ্ট পিন্ধি গৈ আছোঁ আৰু। তো ফাইনেলি পাই গ'লোঁ। তো টকেন নম্বৰটো লৈ লওঁ, লৈ পেলাই তো মোৰ টকেন নম্বৰটো হ'ল মানে 66 CD 66। তো 15 মিনিটৰ মানে 6 মিনিটমান ৰখিব লাগিব, আৰু 6-7 মিনিটমান ৰখিব লাগিব, কাৰণ তাৰ আৰু বহুত মানুহ আছে চাব পাৰে। আৰু মই ইয়াতে বহি থাকিব লাগিব, কাৰণ কেমেৰা খোলা হৈ গৈছে।
এতিয়া মই ইয়াতে ৱেইটিং কৰি থাকিব লাগিব ইয়াতে আহি মানে এটা মানুহ দেখা পালোঁ মানুহটো মানে ফৰ্ম ফিল আপ কৰি দিব লাগে মানে অলপ হেল্প কৰি দিব লাগে আৰু তো মোৰ নম্বৰ আহিলে আৰু তো বলক আগতে পইচাখন ডিপজিট কৰি লওঁ ইমান এটা দেখাব নোৱাৰোঁ তো কেমেৰা অফ হৈ যাব এতিয়া ভিতৰত মানে বেছি ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ কিয় জানে ভিতৰত কেমেৰা এলাও নাথাকে চব বেংকৰে মানে কেমেৰা এলাও নাথাকে কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ লুকাই কিছুমান ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে আৰু তো একো নহয় নেক্সট বাৰ আকৌ বনাম তো চাব পাৰে মোৰ চাইকেলটো ইয়াতে বহি আছে আৰু বহি আছে মানে অলপ জিৰণি লৈছে মোৰ চাইকেলটোৱে মোৰ জান হয় না এইটো বাবা ট্ৰাফিক জাম বেংকৰ পৰা আহিলোঁ মানে আহি পালোঁ আৰু ৰাস্তাত ফাইনেলি আহি পালোঁ আৰু বেংকে মানুহক গমে নাপাই চাগে মই মানে হেৰি ফাটা পেণ্ট পিন্ধি পেলাই বেংকত গৈছোঁ আচলতে ধ্যান দিয়া নাই বহুত মানুহে ধ্যান দিয়া নাই বেংকত এটা মানুহে মানে হেল্প খুজিলে মানে তাৰ ফৰ্মটো ফিল আপ কৰি দিব লাগে তো ফৰ্মটো ফিল আপ কৰি দিলোঁ তাৰপিছত বেংকত ইমান এটা ভিডিঅ' বনাব পৰা নাই কাৰণ তাতে নট এলাও থাকে ন এলাও নাথাকে তাতে তো ভিডিঅ' ইমান বনাব পৰা নাই চাব পাৰে তো বলক আমি এতিয়া ঘৰত যাওঁ ঘৰত গৈ পেলাই মানে ভিডিঅ'টো এণ্ড কৰোঁ আৰু ইয়াতে চাব পাৰিছে এই বগা কাপোৰ পিন্ধা ছোৱালীটো মানে কিমান এটিটিউড আছিল না আপোনালোকে চালে আৰু কি ক'ব বেংকত ইমান জাম নাছিলে গৈছোঁ আৰু অলপ সময়ৰ পিছতে হৈ গৈছে মানে মোৰ কামটো মানে ডিপজিট হৈ গৈছে এতিয়া বলক আৰু ৰাস্তাটো যেতিয়া ভিডিঅ' বনাব পাৰোঁ তো বনাম আৰু নবনালে আৰু ঘৰতে ভিডিঅ'টো এণ্ড হ'ব আৰু ন বলক আৰু যাওঁ আৰু যোৱাৰ আগে মানে বেক কেমেৰা দি চাই লওক আপোনাৰ মানে নাজাৰা মানে আমাৰ মানে এই এৰিয়াৰ মানে নাজাৰা মানে মজা নাজাৰা গাড়ী আহি আছে মোৰ চাইকেল মোৰ ভৰি আৰু মানে মজা আৰু কি ক'ম আৰু বলক আৰু যাওঁ আৰু তো ইয়াতে গম পায় আমাৰ ভাৰতবৰ্ষ কিমান মানে দুখীয়া মানে চাওক কিমান কষ্ট কৰি এটা মানুহে ঘৰ চলায় আৰু চব ক'ব নোৱাৰোঁ এইটো কিমান মিনিটৰ ভিডিঅ' হ'ব যি হ'ব আৰু গম নাপাওঁ আৰু ৰাস্তাত মানুহবিলাক মোক মানে মাজে মাজে চাই আৰু পাগলা হৈছে নেকি ল'ৰাটো আৰু মানে ভাবি থাকে আৰু ৰাস্তাত মানুহ আপোনাৰ লগত কথা পাতি কেতিয়া বেয়া ৰাস্তালৈ আহিলোঁ কেতিয়া মানে ঘৰ পামে আৰু মানে গমেকে নাপালোঁ মানে কেতিয়াবা কথা কৈ আহিলে মানে গমে পোৱা নাযায় মানে গম পাইছেনে আপোনালোকে জানে চবেই জানে আৰু তো আহি পালোঁ এইটো দলংটো পাৰ হৈ পেলাই ঘৰত যাওঁ আৰু তো ঘৰৰ দুৱাৰমুখী পালোঁ এতিয়া মানে চাইকেলটো থৈ পেলাই যাওঁ আৰু চাইকেলটো ইয়াতে অলপ আৰাম কৰক এতিয়া তো ফাইনেলি ঘৰত আহি পালোঁ আৰু জনাব আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব প্লিজ অলপ কষ্ট হৈ গৈছে ঘামি গৈছোঁ একেবাৰে আৰু বহুত কষ্ট হৈছে মানে বেংকত যাই পেলাই ভিডিঅ' বনাব পৰা নাই আৰু ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই